কাৰ্বি আংলং যাবলৈ প্ৰায় সাজুৱে আগৰ ভিডিঅ'ত আপোনালোকক কৈছোঁ আমাৰ গৈ আছোঁ আমি কাৰ্বি আংলংলৈ কিন্তু বহুতে সুধি আছে কাৰ্বি আংলঙত কোনখিনি ঠাইত যাই আছোঁ আমি বাৰু গৈ আছোঁ তাৰে বকলীয়া ঘাট নামৰ ঠাইখিনিত মাজত মাত্ৰ আৰু 3টামান দিনে বাকী চ' আজি গোটেইকেইজনে এবাৰ ৰিহাৰ্চেল কৰিব আহিলোঁ আজি বাৰু ৰিহাৰ্চেলত ইমান মানুহ অহা নাই তথাপিও ফাইনেল ৰিহাৰ্চেল এদিন দিব লাগিব আগবেলা ৰিহাৰ্চেল কৰি পিছবেলা একবাৰ বকত আহিব লগা হ'ল কিয় বা নাজানো আজি দেখোন কিবা ব্ৰেড বাটাৰ খাব ইচ্ছা যাই আছে বেছি নহয় বাৰু ব্ৰেড 3টা ল'লো আৰু লগতে বাটাৰ এটা ল'লো এইখিনি লৈ মই তাৰে ওচৰতে থকা দোকানখনলৈ এবাৰ আহিলোঁ কথা ক'বলৈ গ'লে মোৰে ঘৰত কামৰ অলপ ইণ্টাৰেষ্ট পাই এইফালে বকৰ দোকানবোৰ ভাঙা মানে ৰাস্তাৰ কল্যাণৰ কাম চলি গৈ আছোঁ আজি বকলীয়া ঘাট নামৰ ঠাইখিনিত মাজত মাত্ৰ আৰু 3টামান দিনে বাকী চ' আজি গোটেইকেইজনে এবাৰ ৰিহাৰ্চেল কৰিব আহিলোঁ আজি বাৰু ৰিহাৰ্চেলত ইমান মানুহ অহা নাই তথাপিও ফাইনেল ৰিহাৰ্চেল এদিন দিব লাগিব এই মেলাখনত বাৰু কি নাপায় আজি দুপৰীয়া মই ঘৰৰ পৰা একেবাৰে তৃপ্ত হৈ ললো তাৰপিছত নামপাৰা চকত আহি এজন মানুহক কিছু সময় অপেক্ষা কৰিলো সেই মানুহজন অহাৰ পিছত আমি দুয়োজনে এইবাৰ আমাৰ যাত্ৰা আৰম্ভ কৰিলো বকৰ চমৰীয়া অভিমুখে পেহীহঁতৰ ঘৰতে স্কুটিখন থৈ বিশেষ ব্যক্তিজন কষ্ট বাৰু মই আজিও এপাক আহিলো চমৰীয়াৰ মেলালৈ দুদিন আগত আহিছিলো যদিও বস্তু লোৱা হোৱা নাছিল ইয়াত কাঠফুলৰ বস্তু দা কটাৰী বেতৰ সামগ্ৰী লগতে বিভিন্ন বাচনৰ দোকান মানে কি নাপায় এইখন মেলাত মানে ইয়াত দোকানৰ সংখ্যা ইমানেই আছে যে আপুনি চাই শেষ কৰিব নোৱাৰিব সেইখন দোকানটো ধুনীয়া ধুনীয়া বাচনৰে ভৰ্তি হৈছে তাৰপিছত এখন দোকান দেখিলো মেলাখনত বাৰু কি নাপায় আজি দুপৰীয়া মই ঘৰৰ পৰা একেবাৰে তৃপ্ত হৈ ললো তাৰপিছত নামপাৰা চকত আহিলো এজন মানুহক কিছু সময় অপেক্ষা কৰিলো সেই মানুহজন অহাৰ পিছত আমি দুয়োজনে এইবাৰ আমাৰ যাত্ৰা আৰম্ভ কৰিলো বকৰ চমৰীয়া পেহীহঁতৰ ঘৰতে স্কুটিখন লৈ বিশেষ ব্যক্তিজন সকলোৰে আজিও এপাক আহিলো চমৰীয়াৰ মেলাত দুদিন এপাক আহিছিলো যদিও লগতে বিভিন্ন বাচনৰ দোকান মানে কি নাপায় এইখন মেলা মানে ইয়াত দোকানৰ সংখ্যা ইমানেই আছে যে আপুনি চবদি তাই বেলেগ কাম এটাত লাগিল ইমান টেষ্টি চব্জি হ'লেও মই আজি ঘৰত ভাত নাখাওঁ কাৰণটো হ'ল আজি বকত সৰুকে খানা এটা আছে চব ঘৰৰ পৰা এইবাৰ চিধাই বকলৈ আহিলো ৰাস্তা ঘাটবোৰ 4 লেনৰ কাম চলি থকাই একেবাৰে ধূলিময় হৈ গৈছে বক আহি পাওঁ যে এওঁলোকৰ দেখোন মিটিং আৰম্ভ হৈছে আৰু আনফালে মই কেতিয়া চাহ খাব পাওঁ তাকে ভাবি আছো মানে আজি খানাটো সেই মিটিংখনৰ লগত সংগতি ৰাখিয়ে আছে পিছে চাহ কাপ খাই থাকোতে হঠাতে মোৰ চকু গ'ল চৰাইৰ এই বাঁহখনলৈ মিটিং বাৰু যিয়ে নহওক ইহঁতৰ কিন্তু খোৱাটো মেইন নামঘৰৰ ওচৰৰে এইটো ৰুমত খুৰাও আমাৰ কাৰণে খানা বনোৱাত ব্যস্ত হৈছে কিন্তু ইয়াতে খুৰা এজনে বাজাজৰ এই স্কুটাৰখন লৈ আহিছে দেখাত কিন্তু বহুতখিনি পুৰণি হৈছে কিন্তু এতিয়াও এইখন ধুনীয়া ৰানিং কণ্ডিশ্যনত আছে চব কেনেকুৱা লাগে এবাৰ উঠিয়ে চালো এইফালে আবেলি পৰলৈকে আমাৰ খানা হ'ল খানা মানে খিচাৰি খানা কথা এটা ক'বই পাৰিছিলো অহা 6 তাৰিখে আমি গৈ আছো যোৰহাটত শংকৰ সংঘৰ অধিৱেশনলৈ গতিকে লগ পোৱাৰ আশা থাকিল
সকলোৱে এবাৰ কাহিনীটো ভালদৰে বুজাই কৈছো। ৰাতিপুৱাৰ বিছনা পাতিখিনি ঠিক কৰি পিছফালে আহি দেখো ভণ্টি আজি মিক্স চব্জি বনাব যা যোগাৰ কৰি আছে। ভাতৰ লগত এনেকুৱা মিক্স চব্জি মই বৰ ভাল পাওঁ। ভণ্টিয়ে চব্জিখিনি মোক চাব দি তাই বেলেগ কাম এটাত লাগিল। ইমান টেষ্টি চব্জি হলেও মই আজি ঘৰত ভাত নাখাওঁ। কাৰণটো হ'ল আজি বকত সৰুকে খানা এটা আছে। চব ঘৰৰ পৰা এইবাৰ চিধাই বকলৈ আহিলো। ৰাস্তা ঘাটবোৰ 4 লেনৰ কাম চলি থকাই একেবাৰে ধূলিময় হৈ গৈছে। বক আহি পাওঁ যে তেওঁলোকৰ দেখোন মিটিং আৰম্ভ হৈছে আৰু আনফালে মই কেতিয়া চাহ খাব পাওঁ তাকে ভাবি আছো। মানে আজি খানাটো সেই মিটিংখনৰ লগত সংগতি ৰাখিয়ে আছে। পিছে চাহকাপ খাই থাকোতে হঠাতে মোৰ চকু গ'ল চৰাই এই বাঁহখনলৈ। মিটিং বাৰু যিয়ে নহওক ইহঁতৰ কিন্তু খোৱাটো মেইন। নামঘৰৰ ওচৰৰে এইটো ৰুমত খুৰাও